গতিকে মই সেই ওপৰত ভিত্তি কৰি কিছু কবিতা লিখোঁ। আজি অকণমান এটা পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাৰ নাম দিছিলোঁ আক্ষেপ। কিয় তোমাৰ প্ৰয়োজনতহে মনত পৰে মোলৈ, যিদিনা মোৰ মাৰ চিতাখন দপদপকৈ জ্বলিছিল আৰু একেথৰে মই চাই আছিলোঁ জুইকুৰালৈ, সেইদিনা মোলৈ মনত নপৰিল কিয়? যিদিনা মোৰ দেউতাৰ শটোলৈ গোটেই ৰাতি উজাগৰে পাৰ কৰিছিলোঁ, সেইদিনা মোলৈ মনত নপৰিল কিয়? মনত নপৰিল কিয় সেই 10-11টা দিনত মই জীয়াই আছোঁনে নাই? মনত নপৰিল জীৱনৰ সেই জটিল 3.5 বছৰ, য'ত জীৱন আৰু মৃত্যুৰ মাজৰ পাৰ্থক্য মাত্ৰ এটা সিদ্ধান্তৰ আছিল। মনত নপৰিল কিয় সেই সময়ত, যি সময়ত দিশহাৰা মোৰ মগজুৱে কেৱল অতীত খুচৰি দিন ৰাতি একাকাৰ কৰিছিল। মনত নপৰিল কিয় সেই সময়ত, যি সময়ত মই শূন্য আকাশ চাই পাৰ কৰিছিলোঁ ঘণ্টাৰ পিছত ঘণ্টা সময়। আমাৰ কাৰণে অকণমান সৌভাগ্য আৰু কাইকভাৱে উপস্থিত নাথাকিলেও মানে ভাল লাগিছে যে মই আজিৰ দিনটো বাছি পেলাই দেওবাৰো পৰিলে আৰু আপোনালোকৰ সহায় প্ৰকাশ কৰিবলৈ সহায় চেষ্টা কৰি যাম আৰু তেওঁলোকক মই নাম লৈ কৈছোঁ। তাৰ বাহিৰেও শৰ্মা খুৰা, কুমুদ খুৰা, সকলোৱে বহুতখিনি কৰিছে, দীপাংকৰ খুৰা। গতিকে মই সকলোকে ধন্যবাদ। আপোনালোকে ইমানখিনি সুযোগ সুবিধা দিছে, ইমানখিনি আগবাঢ়িবলৈ অকণমান চেষ্টা কৰিছোঁ, আপোনালোকে সেইখিনি আগবঢ়াই দিছে। বেটুপাত অংকন কৰিছে চন্দন হালৈ, চন্দন হালৈ আমাৰ লগত উপস্থিত হৈছে। চন্দন হালৈ মোৰ বেটুপাতটো অংকন কৰি দিলে, বহুতখিনি সহায় কৰি দিলে আৰু প্ৰকাশ কৰিলে আমিনুৰ ৰহমান দাদাই প্ৰকাশ কৰিলে। গতিকে তেনেকৈ এখন আগবাঢ়িছোঁ, আগলৈ আগবাঢ়িবলৈ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগিতা লাগিব। যিখিনি পঢ়িব, যিখিনি ভুল ভ্ৰান্তি হয় সেইখিনি মোক আঙুলিয়াই দিব, যাতে মই ইয়াৰ পিছলৈ নতুন কিবা কৰিবলৈ সক্ষম হওঁ। ধন্যবাদ। মইতো বুজি পোৱা নাই, এতিয়া মই ফোন লগালোঁ। কবিতাই আমাক বহুত কিবা কিবি দি থৈ যায়। সেই কবিতা হৈছে আমাক প্ৰমাণখন আছে পৃথিৱীৰ সংস্কৃতি আৰু মানৱতাৰ আটাইতকৈ ঐশ্বৰ্যশালী কৰাৰ মূল বস্তু হৈছে কবিতা। চাৰ্লছ ডাৰ্উইনে এটা কথা কৈছিল যে মই যদি আকৌ জন্ম পাওঁ তেতিয়াহ'লে সপ্তাহটোত মই 4 দিন কবিতা আৰু কবিতাৰ এই যিটো বিশ্বজনীনতাৰ ভাৱ
সি আমাক বহুত দূৰলৈ লৈ গৈছে। সেইখিনি মই অসমীয়া কবিতাৰ দুটামান কথা কওঁ। নীলমণি ফুকনক মতা হৈছিল 1991 চনত ইউনেস্কোৰ আণ্ডাৰত, যেতিয়া কবিতাক বিশ্ব কবিতা দিৱস হিচাপে পালন কৰিব দিছিলে 21 মাৰ্চত। বছৰি কেনেকৈ মনোনয়ন মই নাজানো, কিন্তু পৃথিৱীত কবিতাৰ এটা সন্মিলন হয়, তাৰলৈ বিশ্বৰ শ্ৰেষ্ঠ কবিসকলক মতা হয় প্ৰত্যেকখন দেশৰে। আৰু আচলতে কবিতা পুথিখনৰ যি কবিতাখিনি সুন্দৰ বিশ্লেষণ আমাৰ প্ৰকল্প কৰিছিল ভাগৱতী ছাৰে ইমান সুন্দৰ বিশ্লেষণ কৰিছে যে মই জোনাই কৰাৰ প্ৰয়োজন নহয়। প্ৰতিটো কবিতা মানে এনেকুৱা লাগিছে কিতাপখন আমি পঢ়িয়ে দিলোঁ নেকি এনেকুৱা লাগিছে। আৰু তাই কৈছিল যে মোৰ কবিতাতে এটা বিষাদ এটা লৈ ফুৰে আৰু কবিতাত সেইখিনি প্ৰকাশ পাইছে। তাৰে এটা কবিতা মই মানে চকু ফুৰাওঁতে দেখা পালোঁ, আৰু কবিতাটো পঢ়ি মোৰো বেয়া লাগিছে যে মানে দেউতাৰ শূন্যতাত ঘৰখন আচলতে কেনেকুৱা হয়। তাই লিখিছে যে মোৰ চোতালৰ চাকি গছ সোমাই গ'লো দেউতা, চোতালখন বনেৰে চানি ধৰিলে, ঘৰৰ ভিতৰত কোনো বেজি পৰিলেও শব্দ শুনা পৰিৱেশ, টিভিটো আজি বছৰেকে ধৰিয়ে লগোৱা নাই। লেখিকা পৰিনিয়োগৰ যি দ্বিতীয়খন গ্ৰন্থ আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ, আৰু এই মুহূৰ্তত মই লেখিকাকো অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে কলমপুৰীয়া ভাষা সাহিত্য সভাৰ কাৰণে অতি সৌভাগ্যৰ কথা যে আমাৰ ইয়াতে এই সাধু আলোচনা চক্ৰ আৰম্ভ হোৱাৰ পৰাই আমাৰ এনেকুৱা সৃষ্টিমূলক কামবিলাক আমি কেইবাটিও হয়তো হিচাপ কৰিলে এতিয়া কেইবাটিও হ'ল। ভিতালী বৰুৱাৰ কিতাপ উন্মোচন হৈছে, বাপৰি দুখন হ'ল, খগেন্দ্ৰনাথ দেৱৰ এখন হ'ল, ইত্যাদি ইত্যাদি তেখেতৰ দীপিকা বাইদেউৰ হৈছে তাৰ সম্পাদকৰ বিভাগ তেখেতৰ আগতেই হৈছে বাৰু। ৰচনা কৰিলে আৰু প্ৰকাশ কৰিবৰ কাৰণে আবেদনটো ধন্য কৰিছে। আৰু এই কবিতা পুথিখন উন্মোচন কৰিবৰ কাৰণে এগৰাকী আমাৰ শাখাৰ স্বনামধন্য ব্যক্তি, আমাৰ কলমপুৰীয়া শাখাৰ আমাৰ কাৰ্যখন পতা ইতিমধ্যে তেখেতক আমি দিয়া হৈছে। তেওঁক এই দায়িত্বটো দিছে। আমাৰ আমাৰ উপস্থিত আছে পৰিণামক গতিকে আমি এতিয়া গ্ৰন্থোন্মোচন কামটো আমি আগবঢ়াব কৰিছোঁ। আমাৰ বুকুৰ দুৱাৰ খুলি সাৱটি লয় নেজাৰ জীৱন অশেষ সপোন, একেই মৃত্যুৰে নদীয়ে কেঁচামতি গুণ বিচাৰি আকাশত বিনতি কৰে, দৌৰিলি চৰাই যাতে আকাশৰ আহাৰৰ বাৰিষা চলি দেখি নামত পুথিয়ে গাই ৰ'দো দিছে বৰষুণ দিছে ৰাতিহালৰ বিয়া নামত মানুহ একা বেকা পথে বৈ যোৱা নৈখন বুকুৰ তোমাৰ একলামৰ ঘৰ, হেৰাই যাব খোজা দিনটোৰ বেদনাত উচুকি যেতিয়া মই তোমাৰ ওচৰলৈ যাওঁ, নৈখনৰ বুকুত তুমি আঁকি দিয়া মোৰ জীৱনৰ সৰল লেখা। কবিতা এটাই আনিছোঁ, আগতে লিখা কবিতা, মোবাইলতে আছে, তাকে পাঠ কৰিবলৈ ভাবিছোঁ। কবিতাৰ নাম ইয়াৰ পাছত মানে 1990 চনত এই দিৱসটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হয় আৰু প্ৰায় 143খন দেশে এই দিৱসটি পালন কৰে। ভৱিষ্যতে সমগ্ৰ বিশ্বই এই দিৱসটো পালন কৰিবলৈ গৈছে। লাহে লাহে শ্ৰীযুতা পৰিণয় তেওঁৰ এখন কবিতা পুথি আজি উন্মোচন হ'ব। জুইফুল বুলি এখন কবিতা তেওঁ ইতিমধ্যে লিখি সমাপ্ত কৰিছে, আৰু এই মঞ্চতে সেই কবিতা পুথিখন উন্মোচন হ'ব। উন্মোচন হিচাপে আমাৰ বসন্ত ভাগৱতী দেৱক তেখেত আহি পোৱা নাই বাৰু, তেখেতক মতা হৈছে। গতিকে তাৰ লগে লগে আমাৰ সদায় মাহেকীয়া যি সাহিত্য চৰ্চা অনুষ্ঠানটি হৈ যায়, সেই সাহিত্য চৰ্চা অনুষ্ঠানটি অনুষ্ঠিত হ'ব, আৰু সেয়ে আমাৰ সভাৰ আজি উদ্দেশ্য। কলমপুৰীয়া শাখা সভাৰ এটা অলৰেডি নাইকি আছে, আৰু নগাঁও জিলা সাহিত্য সভাৰ ভিতৰতে এটা ভূমিকা নিশ্চিত হৈছে। আটাইতকৈ ডাঙৰ কথা যে আমি যি কাৰ্য আলোচনা বা আমাৰ যি সাহিত্য চৰ্চাৰ আলোচনা হয়, আমি ভাষাই দেখিছোঁ যে ইয়াৰ সমীক্ষক হিচাপে আমি বাহিৰৰ পৰা মানুহ মাতিবলগীয়া আছে।
যিটো আমাৰ আজি ৰন্ধন আমি তাতো মাতিব নালাগে আমাৰ ভিতৰতে কৰিছিলোঁ আৰু সকলোৱে আমাৰ মই কাগজৰ বহুত অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ কিন্তু আমাৰ যিটো আমাৰ আলোচনা হয় সেইটো আলোচনা যিটো আমোদ যিটো আমি আচলতে বেলেগত পোৱা যায় আজিও মই জিলা সাহিত্য সভাৰ এটা অনুষ্ঠান ল'লোঁ সেইটো আমোদ আচলতে আমাৰে যিটো আমোদ পোৱা যায় তাত নাই সেইকাৰণে মই তাৰ পৰা আধাখিনিকে বিচাৰি আহিছোঁ যে আমি আমাৰ লাভ আচলতে এইটো পোৱা যাব এইটো আমাৰ অঞ্চলে শাখাটো এটা সমৃদ্ধিশালী আমাৰ সম্পাদিকা মহোদয়াই সভা উদ্দেশ্য ব্যাখ্যা কৰিব। আমাৰ পালনকাৰী সভাৰ আজিৰ বৈঠকৰ সভাপতি মহোদয়, বিশ্লেষক, সঞ্চালক মহোদয় প্ৰমুখে সভাত উপবিষ্ট সকলো সদস্য এই প্ৰমুখ কৰি আমি সকলোৱে জ্ঞাত যে আমাৰ মাহেকীয়া সাহিত্য চৰ্চাৰ বৈঠকখন আজি 2 বছৰে ধৰি অনুষ্ঠিত হৈ আহিছে। আজি 3য় বৰ্ষত ধৰি